নমস্কাৰ লাইট জ্বলাব লাগিছিল জ্বলাই দিয়া তাতে চুইচটো আছে লেফট চাইডে অলপ টাইম লগা ওকে ওকে হৈ যাব ওকে লাইটটো দিছো আহিছো সত তোমাৰ আহিলো এয়া দীপলিনা দেখা আৰু এয়া এই ল'ৰাজন যি মই চিঠিখন লিখি দিছো মানে তাতে ফোনত বিল কৰিব মানে কি মানে সারপ্রাইজ নমস্কাৰ দেই তো এতিয়া মুখখন দেখাই দিয়া এটা মুখখন দেখাই দিয়া এজন অনিমেশ বৰবৰা যিমান ধুনীয়াকে চিঠিখন লিখি পেলাই দিছিলে আমাৰ দীপলিনা বাইদেৱে কি কয় কেনেকে লয় নিজৰ ফ্ৰেণ্ড আচলতে বুজিব পৰা নাই তোমাৰ নামটো অনিমেশ ন থেংক ইউ ভেৰি মাছ মানে তুমি বৰ ধুনীয়াকে লিখিছিলা আচলতে মই কি ক'ম মই নাজানো আচ্ছা এনিৱে তুমি ক'ত থাকা নগাঁৱৰ উকলিকে কোনে চাবিকে গান গোৱা এক্সিডেন্টাল ভোকেলিস্ট ও এক্সিডেন্টাল চলো তো গুনগুন আহি আছে চাব নে আমাৰ ডিপ্লেমাৰ কৰিব গুনগুনৰ কথা মানে কি ক'ম গুনগুন আহি আছে গুনগুন ইহঁতে মোক ছাৰপ্ৰাইজ কৰিলে এনিৱে যেতিয়া ফাৰ্ষ্ট লেটাৰখন আহিছিলে আমাৰ শ্বুটিঙত আহিছিলে শ্বুটিঙত আহিছিলে আৰু চিঠিখন সকলোৱে ইতিমধ্যে দেখিছে পঢ়িছে শুনিছে আৰু ল'ৰাজনৰ সন্ধানত আমি আছিলোঁ এয়া আচলতে আজি আমি এডিটিং কৰি আছোঁ গানটোৰ আমি কাইলৈ ৰিলিজ কৰিম তাৰমানে আচলতে কেতিয়া ভিডিঅ'টো ইহঁতে দিয়ে মই নাজানো আমাৰ 8 তাৰিখে গানটো ৰিলিজ হ'ব আৰু মই এনিমেশ্যক তেতিয়া নাজানিছিলোঁ এক্সিডেণ্টেল ভোকেলিষ্টক ডেডিকেট কৰি পেলাই গীতটি দিম বুলি ভাবিছিলোঁ আজি যিহেতু লগ পাই গ'লো এনিমেশ্যক ডেডিকেট কৰি গীতটি ৰিলিজ কৰিম সকলোৱে শুনিব গুণগুণ আৰু পুনৰ কৈছোঁ এই ধৰণৰ নিভাজ মৰমবিলাক আচলতে পালে খুব আৱেগিক হৈ যাওঁ এনেও বহুত ইম'চনেল হয় থেংক ইউ ভেৰি মাছ ওৱান ছেকেণ্ড গড ব্লেছ ইউ থেংক ইউ তাৰ কাৰণে আজি কিবা এটা গিফ্ট দিব বোলে সেইদিনাখন তাৰ মনৰ আশা এটা পূৰণ হ'ল সেইকাৰণে আজি হয়তো হ'ব পাৰে চিঠিখনতে গোটেইখিনি আছিলে থেংক ইউ ছ' মাছ মই কি ক'ম মই নাজানো মই নিজে বহুত নাৰ্ভাছ হৈছোঁ এইটো ষ্টৰী দিবানত চিঠিখন আছিল ন তুমি ষ্টৰী দিয়া নাছিলা চবৰে ফুল দিছিলা তোমাৰ ইয়াৰ ফুল ষ্টৰী নিদিলা সেইকাৰণে আজি স্পেচিয়েলি ইয়াৰটো ষ্টৰী থেংক ইউ ছ' মাছ দেখাটো লিখি দিম Smiley face, XOXO. হাই